ৰাস বুলি ক'লেতো ক'বই নালাগে, ৰাতি আৰু নলবাৰী ৰাস নাযোৱাকৈ থাকিব পাৰি যেন। সেয়ে ভাবিলোঁ আজি নলবাৰী ৰাস চাই আৰু এয়া ৰাসত সোমায়ে আমি এখন ধুনীয়া পাহাৰ পাইছোঁ, য'ত ৰাধা কৃষ্ণৰ তেওঁৰ ৰাসলীলা এইবিলাক আছে। আৰু এয়া হৰি মন্দিৰ সেৱাকাৰী আমি ব্ৰিজৰ ওপৰে আহিছোঁ আৰু ব্ৰিজৰ ওপৰৰ পৰা যদি আমি হৰি মন্দিৰটো চাওঁ, ইমান ধুনীয়াকৈ লাইটিং কৰিছে, বহুত ভাল লগা আছে। আৰু আমি যাই আছোঁ আইফিল টাৱাৰ চাব, কাৰণ তাত যোৱা মানুহ বহুত বেছি হৈছে, আমিও যাই আছোঁ। আৰু কাষৰ দোকানগেলা চাই যাওঁতে আমাৰ বহুত বেছিয়ে দেৰি হৈ গৈছে। আৰু এইখন দোকানত যাতে নোসোমাকৈ যাব পাৰি, কাৰণ ইয়াত ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে। ভাবিছোঁ এগালমান পইচা গোটেই কিনি আনি নেকি, তাৰপিছত দাম দিয়ে কাটা এটাকৈ লৈ ল'লোঁ। আৰু এয়া আইফিল টাৱাৰ আহি পালোঁ, ইমান ধুনীয়াকৈ বনাইছে। তাৰপিছত আমি মেলাত চকৰি, চুনামি বুলি ক'লেতো ক'বই নালাগে। তাৰপিছত হেলিকপ্টাৰ, কি যে নাই নলবাৰী ৰাসত। এইবিলাক চাই আহোঁতে আমাৰ বহুত বেছিয়ে দেৰি হৈ গৈছে, কাৰণ সময়কেইটা যে গভীৰ আছে। এটা ধুনীয়া লাইটিঙত সিংহ বনাইছে, আৰু যিহেতু জুবিন দাৰ স্মৃতিত এখন গীটাৰো বনাইছে, তাত শ্ৰদ্ধাঞ্জলি জনাই আমি ঘৰলৈ আহিলোঁ। আজিলৈ